আজি যেটো কংগ্ৰেছৰ অৱস্থা কংগ্ৰেছ মই অলৰেডি কৈছো যে এজন ব্যক্তি যেতিয়া এটা বেমাৰত ভুগি পেলাই ৰক্তহীনতাত ভুগিব লগা হয় এই তেনেধৰণৰ কংগ্ৰেছৰ অৱস্থা হৈছে পুষ্টিকৰ খাদ্যৰ অভাৱত তেওঁলোকৰ যথেষ্ট শক্তিৰ অভাৱ হৈছে UPPL দলৰ চালাকাটি ব্লক সমিতিৰ যিটো সৌজন্য গণসমাৱেশ হৈছে ইয়াত আমি আহিছোঁ চালাকাটি আপোনালোকে জানে BPF দলৰ দখলত আছিল কিন্তু BPF দলৰ যিজন ব্যক্তি ইয়াৰ পৰা নিৰ্বাচিত হৈছে দেহাছাৰ বসুমতাৰী তেওঁৰ বিৰুদ্ধে বহুত এণ্টি ইনকামবেঞ্চি আৰম্ভ হৈছিল কাৰণ কাউন্সিলৰ দৰে এটা ব্যৱস্থাৰ অধীনত বিৰোধী দলত থাকি পেলাই খুব বেছি কাম কৰিব নোৱাৰে আজি ৰাইজে বিভিন্ন ধৰণৰ সা সুবিধাৰ পৰা বঞ্চিত হৈছে চালাকাটি অঞ্চলত তাৰ কাৰণে জনগণৰ ৰাইজ আজি দেহাছাৰ বসুমতাৰীৰ বিৰুদ্ধে মানে তেওঁৰ প্ৰতি এটা মহমংগ হৈছে আৰু বিশ্বাস নোহোৱা হৈ গৈছে এই এণ্টি ইনকামবেঞ্চিৰ কাৰণে আজি দলে দলে জনগণৰ ৰাইজে যোগদান কৰিছে ইয়াৰ পৰা প্ৰমাণ কৰিব পাৰি যে চালাকাটি অঞ্চলৰ পৰা UPPL দল যথেষ্ট গণবৃদ্ধি বৃদ্ধি হৈছে আৰু শক্তিশালী হৈছে আজি ৰাতিপুৱা আমাৰ বিজেপি আৰু UPPLৰ মাজত এটা লোকসভা নিৰ্বাচনটো লৈ পেলাই কোঅৰ্ডিনেশ্যন কমিটি বা কোঅৰ্ডিনেশ্যন ৰখাৰ কাৰণে এটা মিটিং হৈছিল সন্মানীয় অসমৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া বিজেপিৰ হৈ আহিছিলে আৰু মই নিজেও আছিলোঁ আৰু BTC চিফ আছিল তাতে বিভিন্ন ধৰণৰ আলোচনা হ'ল আৰু বুথ পৰ্যায়লৈকে এটা কোঅৰ্ডিনেশ্যন কমিটি গঠন কৰি পেলাই আমাৰ যিটো মিত্ৰজোঁটটো শক্তিশালী কৰি বিপুল ভোটত লোকসভা নিৰ্বাচনত যাতে জয়ী হ'ব পাৰে তাৰ কাৰণে প্ৰস্তুতি চলোৱা হৈছে আজি আমি আগন্তুক যিটো লোকসভা নিৰ্বাচন মাৰ্চৰ পিছত বা মাৰ্চৰ ভিতৰতে হ'ব পাৰে এই নিৰ্বাচনত জয়ী হোৱাটো আমাৰ কোনো সন্দেহ নাই কথা কিন্তু আমি বিপুল ভোটত জয়ী হ'ব বিচাৰিছোঁ আৰু BTR অঞ্চলৰ জনগণৰ ৰাইজেও যাতে মানে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যে প্ৰধানমন্ত্ৰী হ'ব ইয়াত কোনো সন্দেহ নাই কিন্তু এই অঞ্চলৰ জনগণে ৰাইজৰ এইটো যোগদান এই যোগদানো যাতে গুৰুত্বপূৰ্ণ হয় অৰ্থপূৰ্ণ হয় তাৰ কাৰণে আমি একেলগে কাম কৰিব পাৰোঁ ঐক্যবদ্ধ হৈছোঁ আৰু ইয়াত কোনো দলৰ স্থিতি নাই BPF দল আজি বিভিন্ন ধৰণৰ বিভিন্ন সময়ত শক্তিশালী হোৱা বুলিও প্ৰচাৰ চলোৱা হয় কিন্তু BPF দল আজিৰ দিনত শক্তিশালী হোৱাৰ কোনো কাৰণে নাই কাৰণ বিৰোধী দলত থাকি 3 বছৰত BPFক ভোট দিয়া মানুহবিলাকে আজি বঞ্চিত হোৱাৰ কাৰণে বিভিন্ন ধৰণৰ মানসিকভাৱে মানে তেওঁলোকে কষ্ট ভোগ কৰিছে সেইকাৰণে যিহেতু আমাৰ UPPL দলে মিত্ৰজোঁটত আছে বিজেপিৰ লগত আৰু দিল্লীত নৰেন্দ্ৰ মোদীৰে চৰকাৰ আহিব অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আছে BPFে কোনো এলায়েন্সত নাই আৰু যিহেতু তেওঁলোকে বিকল্প কোনো বিৰোধী দলৰ লগতো এলায়েন্স নাই তো BPF জিকাৰ কোনো প্ৰশ্নই নাই আৰু কংগ্ৰেছ পাৰ্টি ইয়াত স্থিতি নাই BPF দল খুব বেছি ভোট পালে ইয়াত 1 লাখৰ পৰা 1.5 লাখ ভোট পাব পাৰে তাতকৈ বেছি ভোট নাপায় কিন্তু ইয়াত জিকিবৰ কাৰণে 5 লাখৰ পৰা 5.5 লাখ ভোটৰ প্ৰয়োজন হ'ব পাৰে আমি কিন্তু 6 লাখ 7 লাখ ভোট লৈ পেলাই আমি জিকি যাম আৰু আজি যেটো কংগ্ৰেছৰ অৱস্থা কংগ্ৰেছ মই অলৰেডি কৈছোঁ যে এজন ব্যক্তি যেতিয়া এটা বেমাৰত ভুগি পেলাই ৰক্তহীনতাত ভুগিব লগা হয় এই তেনেধৰণৰ কংগ্ৰেছৰ অৱস্থা হৈছে পুষ্টিকৰ খাদ্যৰ অভাৱত তেওঁলোকৰ যথেষ্ট শক্তিৰ অভাৱ হৈছে এতিয়া শক্তি আৰু আহৰণ কৰিব লাগিব কংগ্ৰেছ আকৌ আগৰ পৰ্যায়ত আহিবৰ কাৰণে বহুত বছৰ সংগ্ৰাম কৰিব লাগিব AIUDFৰ স্থিতি শূন্য ইয়াত কাৰণ AIUDFে ইয়াত তেওঁলোকে কোনোদিন মাথা নাগমাই কোকৰাঝাৰক লৈ পেলাই তেওঁলোকে ইয়াত ইলেকশ্যন খেলিবলৈও নাহে আগৰ সময়ত আমাক যথেষ্ট সহায় কৰিছিল যদিও তাৰ প্ৰভাৱ আমি দেখিবলৈ পোৱা নাছিল সেইকাৰণে AIUDFক চিন্তা কৰিব নালাগে আৰু যিটো নৱশৰণীয়া তেওঁ সবচে নিম্নতম পৰ্যায়ত আছে নৱশৰণীয়া এইবাৰ ফেক্টৰে নহয় সেইকাৰণে জনগণৰ ৰাইজক মই আজি আহ্বান জনাইছোঁ যি দলৰ যি মিত্ৰজোঁটৰ কেণ্ডিডেট জিকাটো প্ৰায় স্পষ্ট হৈ পৰিছে
এই কেণ্ডিডেটকে ভোট দি পেলাই নিজৰ যিটো বহুমূলীয়া ভোট সেইটো যাতে অৰ্থপূৰ্ণ কৰি তোলে আৰু দেশৰ আৰু বিটিআৰ অঞ্চলৰ উন্নয়নত যাতে তেওঁলোকেও মনোযোগ বা সহযোগিতা আগবঢ়ায়। मोनसे गोजोनथाव खौरां क'क्राझार सहरनि जेडि र'डजों नांजाबनाय सुदेमपुरि गांजिमा बाजाराव थानाय आइ आफा मेडलाइफ बिएम हस्पिटालाव बेराम सोखानो हानायनि गोबां खाबु दं। आइ आफा मेडलाइफ बिएम हस्पिटालनि फेसिलिटिफोरानो जाबाय मेडिकेल लेबरेटरी, फार्मासि, पेडियाट्रिक्स, मेडिसिन, गाइनोलजी, डेन्टेल, इउरोलजी, डेन्टेल एक्सरे, प्ले एरिया, एक्सरे, सोनोग्राफी, ओटी, आईसीयू, एनआईसीयू एबा पीआईसीयू आरो आइ आफा मेडलाइफ बिएम हस्पिटाला 24 घन्टा जेब्लाबो खुलायै थागोन। लांलाय लाबोलायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन। ओनसोलनि सुबुंफोरा बेराम आजारफोरजों भुगिनानै थाना दंब्ला थाबैनो नोंथांनि देहाखौ फाहामथाय लानो क'क्राझार सहरनि सुदेमपुरि गांजिमा बाजाराव थानाय आइ आफा मेडलाइफ बिएम हस्पिटालाव गोख्रैनो फाहामथाय लाफैनो हागोन। आबुङै मिथिनो थाखाय 9101655430 एबा 8822 688 026 जानबुं नम्बराव खौरां लाहरनो हागोन।